Good morning, student. As তোমালোকলৈ আহিছো মই তোমালোকৰ বাবে লৈ আহিছো exercise 7.1 স্থানাংক জ্যামিতি দশম শ্ৰেণী হা ও স্থানাংক জ্যামিতি যিখিনি বেসিক কনসেপ্ট আছিল সেই বেসিক কনসেপ্টটো মই আগৰ ভিডিওটোত অলৰেডি দি দিছো এইটো তোমাৰ কি হয় পাৰ্ট 2 হ'ব আৰু 7.21 exercise 7.1 ৰ আৰু according to new syllabus সম্পূৰ্ণ নতুন সিলেবাসৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে ভিডিওটো চালে তোমালোক নিশ্চয় উপকৃত হ'বা তো প্ৰথম কোৱেশ্চনটো কি দিছিল যে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা নাম্বাৰ 1 অৰ 1 2 আছে যে বিন্দু দুটাৰ মাজৰ দুটা বিন্দু দিয়া আছে বিন্দু দুটা 2 3 আৰু 4 1 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছে তো দূৰত্ব উলিয়াবলৈ হলে আমি কি কৰিম দূৰত্বৰ সূত্ৰটো বা দূৰত্বৰ ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব তো দূৰত্বৰ সূত্ৰটো কি আছিল দূৰত্বৰ সূত্ৰটো আছিল এটো মই লিখি দিছো মনত কৰি দিছো x2 minus x1 whole square is plus y2 minus y1 whole square এটো হৈছে দূৰত্বৰ ফৰ্মুলা তো আমি ইয়াত কি কৰিম প্ৰথমতে ধৰা হল প্ৰদত্ত বিন্দু দুটা A 2 3 আৰু B 4 1 এনেদৰে আমি ধৰি লম তো ইয়াত এই সলিউশন বুলি লিখিব পাহৰিছো সলিউশন তো ধৰা হল প্ৰদত্ত বিন্দু দুটা A 2 3 প্ৰথম বিন্দুটো A বুলি লৈছো আৰু দ্বিতীয় বিন্দুটো আমি কি B 4 1 বুলি লৈছো এতিয়া কি কৰিম ইয়াত এর যেটো স্থানাঙ্ক হ'ব এর স্থানাঙ্ক কি আছে 2 3 আছে তো এর স্থানাঙ্ক যেহেতু 2 3 আছে তো এটু x1 is equal to y1 is equal 3 প্ৰথম এর স্থানাঙ্ক আমি x1 y1 হিচাপে লম ঠিক b এর স্থানাঙ্ক হৈছে 4 1 তো b এর স্থানাঙ্ক আমি x2 equal 4 y2 is equal 1 তো x1 y1 এই প্ৰথম যেটো বিন্দু আছিল সেই বিন্দুৰ স্থানাঙ্ক আমি x1 y1 কৰি লম আৰু দ্বিতীয় বিন্দুৰ স্থানাঙ্ক কি কৰি লম x2 y2 হিচাপে লম এতিয়া তোমাৰ কি হ'ব দূৰত্বৰ ফৰ্মুলা তো ab is equal root x2 minus x1 whole square plus y2 minus y1 whole square ইয়াত তোমাৰ কি আছে x2 ভ্যালু কি আছে 4 x1 equal আছে কিমান 2 তো 4 minus 2 whole square হ'ব plus y2 ভ্যালু আছে 1 আৰু y1 ৰ ভ্যালু আছে 3 minus 3 whole square তো এইটো তোমাৰ কি হ'ব 4 minus 2 is equal তোমাৰ 2 square হ'ব আৰু 1 minus 3 is equal minus 2 whole square আছে whole square হ'ব এইবাৰ আমি কি কৰিম root 2 square মানে হৈছে 4 তো minus 2 whole square মানে হৈছে plus 4 ultimately তোমাৰ কি হ'ব 4 plus 4 is equal 8 তো 8 ৰ square root কি লিখিব পাৰো আমি 2 root 2 তো কেনেকৈ হৈছে 8 ৰ square root of 8 is equal 2 root 2 তো কেনেকৈ হয় এটো দেখাইছো তো root 8 is equal আমি কি লিখিব পাৰো 2 into 2 এনেকৈ আমি তিনটা 2 prime factorized হিচাপত লিখিব পাৰো তো এই দুটা 2 ৰ পৰা তোমাৰ এটা আহিব আৰু এটো সিঙ্গল কে থাকিল সো √2 ultimately square root of 8 is equal 2 √2 আৰু হেইটো লিখিছো গতিকে MCQ দা কোৱেশ্চন কিন্তু A to Z each and every step প্ৰতিটো স্টেপে ভালদৰে বুজাই দিছো যাতে তোমালোকৰ অসুবিধা নহয় ওয়ানৰ নাম্বাৰটো কি দিছে বিন্দু দুটা -5 7 আৰু -1 3 দিছে তো ইয়াতো আমি কি কৰিলাম সলিউশন ধৰা হল প্ৰদত্ত বিন্দু দুটা A -5 7 আৰু B -1 3
এইটো লৈছো তো a is equal -7 আৰু b -1 3 আৰু এই বিন্দু দুটা যেতিয়া লবা প্ৰথম বিন্দুটো তোমাৰ x1 y1 আৰু দ্বিতীয় বিন্দুটো তোমাৰ কি হয় x2 y2 হিচাপত লবা আৰু প্ৰথম ভ্যালু যেতিয়া কোঅৰ্ডিনেট এটা বিন্দুত থাকে তেতিয়া সদায় প্ৰথম ভ্যালুটো x ৰ ভ্যালু দ্বিতীয় ভ্যালুটো y ৰ ভ্যালু অৰ্থাৎ তোমাৰ কি হ'ব ইয়াত x1 is equal -5 and y1 is equal 7 so x2 is equal -1 so y2 equal 3 এইখিনি হল তো x1 is equal -5 y1 equal x1 y1 তো y1 equal 7 x2 -1 y2 3 এতিয়া তোমাৰ কি হ'ব a b অৰ্থাৎ a আৰু b বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব ৰুট ফৰ্মুলাটো এবাৰ লিখি দিছো মই আকৌ x2 - x1 whole square plus y2 minus y1 whole square তাৰপিছত আমি কি কৰিম চোৱা x2 ভ্যালু কি আছে -1 আছে -1 মাইনাস according to formula কি আহিব মাইনাস আহিছে তো -5 আছে x1 ৰ ভ্যালু -5 তো কাৰ্লি ব্ৰেকেট দিছো আমি প্লাস y2 ৰ ভ্যালু কি আছে 3 আছে আৰু y1 ৰ ভ্যালু কিমান আছে 7 আছে তো হোল স্কয়ার তো তোমাৰ কি হ'ব x2 - x1 এই ভ্যালু কেটা পুট কৰিছো y2 - y1 এইটো ভ্যালু আমি পুট কৰিছো এতিয়া তোমাৰ কি হ'ব তো -1 + 5 হোল স্কয়ার প্লাস এইটো হ'ব 3 - 7 is equal -4 হোল স্কয়ার এতিয়া তোমাৰ চোৱা এইখিনি সমান কি হ'ব root -1 plus 5 তো 4 square আৰু এইটো হ'ব তোমাৰ কি 16 -4 whole square মানে +16 হ'ব আৰু 4 square মানে তোমাৰ কি কৰিম এতিয়া 16 plus 16 is equal √32 তো 32 square root কিমান হ'ব ঠিক এইটোৰ নিচিনা যদি আমি প্ৰাইম ফেক্টৰাইজ কৰো তেতিয়া হলে তোমাৰ 4√2 হ'ব এইটো কাৰণ 4 square মানে 16 16 2 যা 32 তো তোমাৰ কি হ'ব square root of 32 is 4√2 এইবাৰ নাম্বার 3 is very important তো মই নাম্বার 3 টোৰ কাৰণে কিছু অংক মুছি দিম কিছু অংক মুছি নিদিও তো তোমাৰ কি হ'ব এটাও প্ৰদত্ত বিন্দুটো আমি এনেকৈ লম যেহেতু এইখিনি মুছি দিম তো x1 x2 এইখিনি মই মহাই দিছো তো নাম্বার 3 ৰ কাৰণে আমি কি কৰিম চোৱা নাম্বার 3 আছে তোমাৰ বিন্দু দুটা a b আৰু কি আছে -a - b বিন্দু দুটা আছে a b আৰু a - b আছে তো a বিন্দুটো আমি কি কৰিম a b হিচাপে লম আৰু b বিন্দুটো আছে তোমাৰ -a - b এইটো লৈছো এতিয়া চোৱা x1 is equal a x2 is equal y1 is equal b x2 is equal -a আৰু y2 is equal -b এটা দূৰত্বৰ ফৰ্মুলা যদি আমি ব্যৱহাৰ কৰো তেতিয়া হলে কি হ'ব তোমাৰ x2 - x1 whole square plus y2 - y1 whole square তো ইয়াত তোমাৰ কি কৰিম আমি যেটো ফৰ্মুলা x2 আছে -a x1 আছে -a x1 a আছে কিন্তু ফর্মুলা মতে মাইনাস এখানে মাইনাস a আছে প্লাস y2 ইকুয়াল -b আছে আর y1 ইকুয়াল b আছে তো হোল স্কয়ার এইটো হোল স্কয়ার তো তোমাৰ কি হ'ব -a তো দুটা নেগেটিভ ইন্টিজাৰ sum of two negative integer is always negative তো টোটাল তোমাৰ কি হ'ব -2a হোল স্কয়ার হ'ব এইটো প্লাস এইটো -2b হোল স্কয়ার তো a আৰু a দুটো নেগেটিভ আছে তো -2a হ'ব হোল স্কয়ার আছে b নেগেটিভ তো -2b হোল স্কয়ার হ'ল এতিয়া তোমাৰ কি কৰিম আমি তো এইটো হ'ব 4a স্কয়ার প্লাস 4b স্কয়ার হ'ল তো
তো 4 স্কয়ার কারণ 2 - 2a হোল স্কয়ার মানে 4 স্কয়ার আর -2b হোল স্কয়ার মানে হইছে 4b স্কয়ার এটি আমি কমন লম 4 কমন লো 4 যদি কমন লো তেতিয়াহলে ইয়াতে থাকিব a স্কয়ার প্লাস b স্কয়ার ইয়াতে এইখিনি থাকিল তো স্কয়ার রুট অফ 4 ইজ ইকুয়াল 2 তো কি হ'ব তোমাৰ a স্কয়ার প্লাস b স্কয়ার এইটো হ'ব ইয়াৰে आंसर তো ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চন ফর আপকামিং HSLC এক্সাম এটো প্রায় আহি থাকে এমসিকিউ কোয়েশ্চন হয় আৰু এতে কেতিয়াবা এ বি ঠাইত পিকিউ দিয়ে আৰু কেতিয়াবা এক্সওয়াই দিয়ে তো ভিডিওটো চালে তোমালোকে নিশ্চয় বুজি পাবা ইটস এন এভৰি স্টেপ ডিটেইলছ দিয়া হৈছে ভালদৰে চাই লবা